তিতাবৰৰ কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানত শিক্ষক অভিভাৱকৰ সাহিত্য আৰু সাংস্কৃতিক কাৰ্যসূচী। কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ এক মনোজ্ঞ সাহিত্য আৰু সাংস্কৃতিক কাৰ্যসূচী 11 ফেব্ৰুৱাৰী শনিবাৰে অনুষ্ঠিত হৈ যায়। ইয়াৰ লগত সংগতি ৰাখি অনুষ্ঠিত বিভিন্ন শিতানৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে সঞ্চালক জিতু কুমাৰ বৰা আৰু জ্যেষ্ঠ অধ্যক্ষ দিব্য কমল মজিন্দাৰে। কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক অভিভাৱক সংস্থাই আয়োজন কৰা মুকলি আকাশৰ তলত সাহিত্য আৰু সাংস্কৃতিক সন্ধিয়া শীৰ্ষক অনুষ্ঠানটিৰ শুভাৰম্ভ হয় প্ৰতিষ্ঠানটোৰ এগৰাকী সংগীত শিক্ষক তথা বিশিষ্ট কণ্ঠশিল্পী সাংবাদিক দ্বিজেন্দ্ৰ নাৰায়ণ ৰাওৰ পৰিচালনাৰে শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱিকাসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতেৰে। গাইডেন্স কাউন্সিলৰ নবাব মুস্তাফা আহমেদ আৰু শৈক্ষিক সমন্বয়ক অপৰাজিতা গগৈ কছাৰীয়ে আগধৰা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয়। অনুষ্ঠানত সঞ্চালকদ্বয় জিতু কুমাৰ বৰা, প্ৰণৱ কুমাৰ ভূঞা, জ্যেষ্ঠ অধ্যক্ষ দিব্য কমল মজিন্দাৰে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। ইয়াৰ পাছতে অনাতাঁৰ শিল্পী ইভাৰাণী হাজৰিকাই পৰিৱেশন কৰা এটি বৰগীতেৰে সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভ হয়। তিতাবৰৰ পৰা মিনহাজ ৰহমানৰ প্ৰতিবেদন, নিউজ আছাম 8।